গাইজ ভেৰি গুড ইভিনিং। কি খবৰ? ভালনে আপোনালোকৰ চবৰে? দিয়ক সকলো ভালে কুশলে থাকক, ভগৱানে সকলোকে ভালে কুশলে ৰাখক, আপোনালোকো ভালে কুশলে ৰাখক, মোকো ভালে কুশলে ৰাখক, চবকে ভালে কুশলে ৰাখক নে কি কয়? তো কথাটো ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি আমি উৰিষ্যাত আহি পালোঁ বন্ধু সীমান্তৰ বিয়া। তো সীমান্তৰ ঘৰ হ'ল গুৱাহাটীত, তো আৰু কইনা ঘৰ হ'ল আপোনাৰ উৰিষ্যাৰ কিবা ভাদ্ৰাক নামৰ ঠাই এডোখৰত। তো সেই হিচাপে আমি বন্ধু হিচাপে বিষ্ণু আৰু মই আহিব লগা হ'ল বন্ধুৰ সীমান্তৰ লগত, মানে বা তাৰ পৰিয়ালসকলৰ লগত মানে কি ছোৱালী নিবৰ কাৰণে। তো আহি থকা ভিডিঅ'টো দেখালোঁ ট্ৰেইনত কিদৰে আহিছিলোঁ। দ্বিতীয় ভিডিঅ'টো মানে ৰিং চেৰিমনি আছিলে, ৰিং চেৰিমনি কিদৰে হৈ গ'ল সেই ভিডিঅ'টো দেখালোঁ। তৃতীয় ভিডিঅ'টো আজি বিয়া আছে, বিয়াখন কিদৰে হৈ যাব, তো সেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। কিমান কি দেখাব পাৰোঁ নাজানো। কথা হ'ল কি অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম। কিছু পৰিমাণে থাকি যাব পাৰে, তো ভুল বুজিব, ইমান পাৰফেক্ট ব্লগাৰ নহয়তো যে চবৰে তাৰমানে একুৰেট দেখাব পাৰিম, তো সেইটো কোনো কথা নাই। তো যি কি নহওক দিয়ক, ঠিক আছে। ভিডিঅ'টো চাই থাকিব। অলপ আমিও এক্সাইটমেণ্ট হৈ আছোঁ, দৰাৰ এক্সাইটমেণ্ট হৈ আছে কথাটোৰ কাৰণে, এইটো কাৰণে যে কি অন্য এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ মানে কইনা লৈ যাব। তো সেই হিচাপে মানে অলপ ফুল এক্সাইটমেণ্ট হৈ আছোঁ আমি চবেই। কথাটো অল অ'কে। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে, তাকে কামনা কৰিছোঁ। দিয়ক, স্কিপ নকৰিব। এইপিনে দৰা ভাই ওলাই ৰেডি হৈ আছে। এইপিনে দৰা সখী হিচাপে দৰা ভাই ভতিজা যাব। এইপিনে দুষ্টি বিষ্ণু আছে, সীমান্ত দেখাই দিয়া উৰিষ্যা দৰা সাজত তেখেতে ওলাইছে। তো ইয়াতে মানে কি আপোনালোকৰ যি হ'ব এখেতসকলৰ নিয়মৰ মাজেৰে হ'ব। বাকী আমি অসমলৈ নিয়াৰ পিছত আমাৰ যি নিয়ম কৰিবলগা থাকে আমি অসমত কৰিম। তো ইয়াত আহিছোঁ যিহেতু কইনা নিবলৈ এখেতসকলৰ নিয়মৰ মাজেৰে কৰিব লাগিব। তো চবৰে অলপকৈ দেখাবলৈ চেষ্টা কৰিম, তাৰ মাজতে থাকি যাব পাৰে। তো ভুল নুবুজিব দেই, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। তাকে কামনা কৰিছোঁ আপোনালোকক, ধন্যবাদ। ঠিক আছে, চাই থাকিব। অ'কে, টাটা, বাই বাই।
নাচি নাচি ভাগৰ লাগিলে এতিয়া অলপ গাড়ী কৰিছোঁ গাড়ীত বহি বহি গৈ আছোঁ লগতে বিষ্ণু আছে তেনে শ্ৰীমন্ত দৰা নাভাবা চলক অঁ গাড়ী চলাইছে আমাৰ কইনাৰ ভাইকে চলাই আছে কইনাৰ ভাইকে গাড়ী চলাই আছে ব'লক এতিয়া বাহিৰত অলপ ওলাই যাওঁ এতিয়া নাচিছে অলপ একদম বিয়া চাপ কৰিছে মোক কথা দেখিছে দৰা গাড়ী এতিয়া কইনা পদূলিত আহি সাজু অলপ পিছত আমাৰ লৈ যাম এফালে বেঞ্চ সামৰিলে এফালে দৰা কইনাৰ মাক দেউতাক সাজু হৈ আছে আৰু কথা হ'ল কি এতিয়া আমি কইনা ঘৰ পদূলি আহি পালোঁ কইনা ঘৰ পদূলি আহি পোৱাৰ পিছত কইনাঘৰ মানে গেটৰ সন্মুখত ব্ৰাহ্মণ এজনে আৰু কইনাৰ দেউতাকে কিবা নিয়ম কৰিব গাড়ীৰ পৰা নমাৰ আগত তো সেয়া কি পাৰোঁ দেখাবলৈ কিবা এটা চেষ্টা কৰিছোঁ চাব আপোনালোকে চাই ব্ৰাহ্মণজনে পাঠ কৰি আছে দেখা পাইছে ব্ৰাহ্মণজনে আৰু কইনাৰ দেউতাকে কিবা নিয়ম কৰিছে দৰা গাড়ীৰ পৰা নমাৰ আগত কি নিয়ম কৰিছে এইটো এখেতসকলেহে গম পাব আমিতো গম নাপাম তো সেয়া ঐ দোস্তি
তো এই দৰাক গাড়ীৰ পৰা নামি আহিব দিছে। দৰাক আনি কেনে ইয়াতে বহুৱাব কাষতে, দেউতাকৰ কাষত। এই ব্ৰাহ্মণজনে পাঠ কৰি আছে, কিবা নীতি নিয়ম কৰি আছে, এখেতসকলৰ পৰম্পৰা। সীমান্ত বন্ধু দৰা আহি আছে, বন্ধু সীমান্ত আহি আছে। সীমান্ত এইফালে আহা, এইফালে আহা। জোতাযোৰ লৈ লৈছোঁ, ছেফটি ফাৰ্ষ্ট, পিছত কি হয় দেখা যাব। আগতীয়াকৈ লৈ লৈছোঁ। ইয়াত লুকোৱা নিয়ম আছে নাই নাজানো, কিন্তু আমাৰ পৰম্পৰা হিচাপে লুকোৱা নিয়ম আছে যিহেতু লৈ লৈছোঁ। সেইটো এয়া দৰা আৰু কইনা বাপেকক বহুৱাই কিনে ব্ৰাহ্মণজনে সেয়া কৰি আছে, কিবা নীতি নিয়ম কৰি আছে। দেখা পাইছে আপোনালোকে দৰাক মানে কইনাৰ দেউতাকৰ কাষত দৰাক পদূলিতে বহুৱাই কিনে ব্ৰাহ্মণজনে কিবা নীতি নিয়ম কৰি আছে। এতিয়ালৈকে ভিতৰত সোমোৱা নাই, ভিতৰত সোমোৱাৰ আগতে পদূলিমুখত কিবা নীতি নিয়ম কৰি আছে। চব ভিতৰত মহিলাসকল আঁতৰিবৰ সাজু হৈ আছে। সেয়া বন্ধু সীমান্ত কিবা নীতি নিয়ম কৰি আছে। কথা হ'ল কি, এতিয়া দৰাক দেউতাকে হাতত ধৰি ধৰি লৈ গৈছে ভিতৰলৈ। ইয়াত নীতি নিয়মটো অলপ বেলেগ। আপোনালোকে দেখা পাইছে দৰাক দেউতাকে ভিতৰলৈ হাতত ধৰি লৈ যাব লৈছে। নাজানো ডাইৰেক্ট ভিতৰলৈ মানে বাহিৰতে থাপনাত বহাব, কি কথা একো গম নাপাওঁ নহয়। এতিয়া যাই কি নহওক, আমি স্ক্ৰীণত ওলাই আছোঁ আমি। এইবিলাক স্ক্ৰীণত লাইভ টেলিকাষ্ট হৈ আছে মানে। 2 মিনিট। আমাৰ তাত আকৌ মৰাণ চেপনত জুবিন দাই বিহু মেলাত গান গালেহে এনেকৈ দেখায়। ইয়াত বিয়াটো যেনেকৈ দেখায় যে গম পাইছোঁ দেই। তো এয়া দৰা আৰু আমাৰ কইনাৰ মাক একেলগে ফটোশ্বুট কৰি আছে। এফালে চলি আছে। বলত দৰা মঞ্চত বহিছে। মঞ্চত দৰা কিবা এটা সুধোগে, কিবা নাৰ্ভাছ হৈছে নে ভয় লাগিছে নে সুধো ৰ'ব। বন্ধু কেনেকুৱা লাগিছে? উৰিষ্যাৰ পৰা বিয়া কৰা নিব আহিছে। আনকমন লাগিছে ভাই, আনকমন লাগিছে, অলপ টোটেলি আনকমন। মই ইমান কল্পনা কৰা নাছিলোঁ। ভয় লাগিছে নি? জোখতকৈ অলপ বেছি হৈছে, কিন্তু ভয় লগা নাই। দিনাখন আহি গ'লেতো অলপ, যিহেতু কইনাটো মোৰ চাপৰ্টত ন, টেনশ্যন নাই নেকি? বাকী ধুনীয়া যিয়ে হওক। এণ্টি কিন্তু ধামাকাদাৰ হৈছে ন? তুমি হিলাইছা, চবচে বেছি তুমিয়ে মেইন হয় নেকি? চবচে বেছি হিলাইছা কালি ভিডিঅ'বিলাকতে গম পাম। অ'কে দেন, সেয়া গম পালে আপোনালোকে দৰাৰ মতামত চমু মতামত ল'লোঁ। এতিয়া দিয়ক আৰু চাই দেখাই আছোঁ আপোনালোকক। এফালে দৰাই কইনাৰ বাবে ৱেইট কৰি আছে। কইনা সেই তাত নাচি নাচি এণ্টি কৰি আহি আছে। जान रुक जा तू गरीब थोड़े तारे तो बिछा दूं मैं तेरे वास्ते आज़मा ले मुझको याद तू जरा सा। তো এয়া আপোনালোকক দেখাই আছোঁ। কইনা ভিতৰৰ পৰা ওলাই আহিয়ে প্ৰথমে ফটোশ্বুট হৈছে, তাৰপিছত কি হয় দেখা যাব। প্ৰথমে মাথা পিন্ধা হ'ব, তাৰপিছত নীতি নিয়ম হ'ব। হয় ঠিক আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। অ'কে, এতিয়া দৰা কইনা মাত নাপিন্ধাব।
পিন্ধা পৰ্ব হ'ল তেনেকৈ ষ্টেজতে দুয়োকে। তো পিছৰ পৰ্যায়ত কি হয় দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'ব। এতিয়া কথাটো হ'ল কি মোক খাবলৈ লোৱা ভাত এৰি থৈ কিনে এটা ভিডিঅ' কৰিব লগা হৈছে। তেওঁ ভাতটো খাই লওঁ দেই, ঠিক আছে। অ'কে গাইজ, এতিয়া সময় যথেষ্ট হ'ল, এতিয়া কেইটা 12:30 এটা বাজিব হ'ল। তো এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। ইয়াতে ইহঁতৰ মালা পিন্ধোৱাৰ নিয়মটো হৈ গ'ল, কিন্তু এতিয়া বামুণৰ কিবা কিবি নিয়ম কৈছে যে কি 3-4 বাজি যাব। তো হেৰি গতি গ'লে আমি 3-4লৈকে নৰখোঁ, যিহেতু আমাৰ 8টা বজাত ট্ৰেইন আছে, আমি ব্ৰেক হ'ব লাগিব। সেইকাৰণে আমাক কৈছে যে কি আপোনালোকে যায় যদি হোটেলত ৰেষ্ট কৰিবগৈ পাৰে বুলি ক'লে। তো সেইটো কাৰণে আমি যাওঁগৈ হোটেলত ৰেষ্ট কৰোঁগৈ। 7টা বজাত উঠি কিনে আকৌ 8টা বজাত ট্ৰেইন ধৰিব লাগিব, হয়নে? তো গতিকে ঠিক আছে দিয়ক, আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ। বাকী ৰুমকো কিবা এটা কৈ আছোঁ, ঠিক আছে দিয়ক, থেংক ইউ। অল ৰাইট গাইজ, ভেৰি গুড মৰ্ণিং। সকলোকে শুভেচ্ছা জনাইছোঁ। কথা হ'ল কি কালি বিয়াৰ শেষ হোৱাৰ পিছত আমি ওলাই অহাৰ পিছত কৈছিলোঁ যে হোটেলত গৈ কিবা কথা দুটামান কৰিছোঁ। তো হোটেলত আহি কথা কোৱা নহ'ল, ভাগৰ লাগিল, টোপনি ধৰিলোঁ, শুই থাকিলোঁ। তাতে অকণ খেলো চালোঁ, ৱৰ্ল্ড কাপ চলি আছে যিহেতু। এতিয়া এই 8টা বজাত ট্ৰেইন আছে, ট্ৰেইনত উঠিলোঁ। এতিয়া হাওৰালৈকে যাম, হাওৰাৰ পৰা হোটেল চেঞ্জ কৰিম। তাৰপিছত কালি ৰাতিপুৱা 11টা বজাত গুৱাহাটী গৈ পাম। কথাটো কি সেয়াই আৰু বিয়াখন আপোনালোকে চাই কেনেকুৱা পালে, কি পালে নাজানো। চবৰে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। সেয়াই আৰু মানে বিয়াখন ধামধুমে হৈছে, কথা পাতি হৈছে মানে কি বাৰাতত ধামধুমে নাচি বাগি গৈছিলোঁ। আমি পইচা ৰাজপুতত আমি সিহঁতৰ যি গান লগাইছিলে সেইবিলাক আমি অঁতৰাই কিনে বিহু গান লগাই দিলোঁ। যিমান কৰিছিলোঁ বিহু নাচি গৈছিলোঁ কইনা আনিবলৈ। ভাবক উইচাহেন ৰাইজটো খাই পথত। তাৰপৰা ওলাই গ'লোঁ, পিছত কইনাঘৰ পুতলি পালোঁগৈ। কইনাঘৰ পুতলি পাওঁতে দৰাক নমুৱাই আনি কেনে কইনাৰ বাপেক আৰু ব্ৰাহ্মণজন কিবা কিবি নিয়ম কৰিলে। তাতে 20 মিনিটমান নিয়ম কৰি ভিতৰলৈ গ'ল। দৰা এণ্ট্ৰি হৈ গ'ল। এণ্ট্ৰি হোৱাৰ পিছতে লগালগ ফটোশ্বুট হ'ল। ফটোশ্বুট হোৱাৰ পিছত এই কইনা ওলাই আহিল। কইনা ওলাই অহাৰ পিছত কইনাৰ লগতো ফটোশ্বুট হ'ল, মালা পিন্ধি হ'ল। তাৰপিছত মই ভাত খাবলৈ গ'লোঁ। ভাত খোৱাৰ পিছত কিবা কিবি নিয়ম কৰিছিলে, সেই নিয়মখিনি খাব নোৱাৰিলোঁ, কাৰণ তাহাঁতৰ গৃহস্থসকলে আৰু আমাৰ মহিলাসকল আছিল যিহেতু লগত মহিলাসকলে অহাসকলে 8টা বজাত যিহেতু ট্ৰেইন আছে, অলপ সোনকালে গৈ থাকোঁ, সোনকালে সোনকালে ইয়াতে আমাৰ নীতি নিয়ম কৰিব লগা নাই যিহেতু। সেইকাৰণে গুচি আহিলোঁ হোটেললৈ। তো শেষ পৰ্যায়ত মানে নীতি নিয়মখিনি দেখাব নোৱাৰিলোঁ। সেয়াই যি দেখালোঁ চবৰে অলপ থুলমূলকৈ দেখালোঁ, কিন্তু শেষ পৰ্যায়ত কৰা নিয়মখিনি দেখাব নোৱাৰিলোঁ। তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। মই আপোনাক কথা দিছিলোঁ যে কি যিমানখিনি পাৰোঁ দেখাম বুলি, কি নহওক তেওঁলোকে ধৰি নাথাকিব। শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, ভিডিঅ'টো সকলোকে চোৱাৰ বাবে। আৰু যিসকলে স্কিপ কৰি চাইছে, কাটি চাইছে, তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাইছে যে সেয়াই বহুত। তো এতিয়া আমি এতিয়া জনচতত গৈ আছোঁ হাওৰালৈকে। হাওৰাৰ পৰা আকৌ বেলেগ শ্লিপাৰ চিট আছে, ঠিক আছে। এখন ট্ৰেইনখন ভালেই লাগিছে, ষ্টেণ্ডত। অ'কে, বাই বাই। ভৱিষ্যতে আহিব লগা ভিডিঅ'বিলাকো চাব দেই। বাই বাই। বাই KD33 সবে সাবস্ক্রাইব লাইক কৰিব আৰু বহুত ভিডিঅ' আহিছে। থেংক ইউ।